নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আৰু আজি এটি বিশেষ অনুষ্ঠান আছে আৰু বিশেষ অনুষ্ঠানটি হৈছে কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু এইবাৰ কামৰূপ জিলাৰ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসটি বাইহাটা চাৰিআলি প্ৰেছ ক্লাবৰ উদ্যোগত কৰা হৈছে বাইহাটা চাৰিআলি গুৰেশ্বৰ পথত থকা ৰুৰেল লাইব্ৰেৰীত এই অনুষ্ঠানটি কৰা হৈছে আৰু অনুষ্ঠান উপলক্ষে এটি মুকলি সভা আয়োজন কৰা হৈছে আজিৰ আমাৰ এই অনুষ্ঠানটিত কামৰূপ জিলা সংবাদকৰ্মীসকলৰ লগতে এই অঞ্চলৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব আৰু সেই উপলক্ষে ইয়াত ভাতৰো আয়োজন কৰা হৈছে দেখিছেনে ইয়াতে যিহেতু আমাৰ ইয়াতে ঠাইৰ অভাৱ যেনে তেনে হ'লেও আমি মেনেজ কৰিব লগা হৈছে সকলো ধৰণৰ সুবিধাসমূহ ইয়াত নাই যদিও মেনেজ কৰিব লগা হৈছে এয়া দেখিছেনে ভাতত লাগি আছে আৰম্ভণি হৈছে ভাতৰ যা-যোগাৰসমূহ কৰিব ধৰিছে আৰু বৰ বেছি দীঘলীয়া প্ৰগ্ৰেম নহয় খুব বেছি ৩-৪ ঘণ্টাৰ ভিতৰত এই অনুষ্ঠানটো শেষ হৈ যাব আৰু এয়া দেখিছেনে আইনুল্লাহ স্মৃতি তৰ্পণৰ কাম কৰি আছে আৰু এইটো ৰুমতে ভাতৰ আয়োজন কৰা হৈছে মানে ইয়াতে ভাত দিয়া হ'ব আৰু সেইটো হৈছে আমাৰ প্ৰেছ ক্লাব আচলতে আমাৰ আগতে প্ৰেছ ক্লাবটো বেলেগত আছিলে স্থায়ীভাৱে নাছিলে আৰু এইবাৰ আমাৰ প্ৰেছ ক্লাবটো বহুত ধুনীয়াকৈ বনোৱা হৈছে এই দেখিছেনে ভিতৰৰ পৰা প্ৰেছ ক্লাবটো কেনেকুৱা লাগিছে সকলো ধৰণৰ সুবিধাই প্ৰেছ ক্লাবটোত আছে আৰু ইতিমধ্যে কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি উপস্থিত হৈছে আৰু আন সংবাদকৰ্মীসকলো আহি উপস্থিত হ'বলৈ ধৰিছে আৰু এইখিনিতে আমাৰ মাজত উপস্থিত হৈছে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়া আচলতে তেওঁক মুকলি সভাত নিমন্ত্ৰণ দিয়া হৈছিল যদিও তেওঁ সেই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব তেওঁৰ কিছু কাৰণবশতঃ সেইবাবে তেওঁ অলপ আগতীয়াকৈ হ'লেও আমাৰ নিমন্ত্ৰণটি ৰক্ষা কৰি আমাক দেখা দিবলৈ আহিছে আৰু এইখিনিতে তেওঁক ধুনীয়াকৈ সম্বৰ্ধনা জনোৱা হ'ল আৰু তেওঁ আমাৰ মাজত কিছু কথাও ক'লে আৰু তাৰ পাছতে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া তেওঁ কিছু কাৰণবশতঃ মুকলি সভাত উপস্থিত থাকিব নোৱাৰিব সেইবাবে তেওঁ অলপ আগতীয়াকৈ আহিলে আৰু তেওঁৰ দ্বাৰা স্মৃতি তৰ্পণ অনুষ্ঠানটি উদ্বোধনী কৰা হ'ল আৰু এনেকৈ লাহে লাহে আমাৰ মাজত অতিথিসকল অহা আৰম্ভণি হৈ গ'ল আৰু আমি আমাৰ কামত লাগি গ'লোঁ সকলোকে চাহ প্ৰসাদ আদি দিয়াৰ কামত লাগি গ'লোঁ আৰু আমাৰ যিহেতু বেলেগ মানুহ ৰখা নাই কাম কৰিবৰ বাবে আমি সকলো সংবাদকৰ্মী মিলিয়ে এই কামবোৰ কৰি আছোঁ আমি ছোৱালী কেইজনীয়ে প্ৰসাদসমূহ দিয়া অতিথি আপ্যায়ন যিহেতু কৰিব লাগিব সেইবোৰ কাম আমি কৰি আছোঁ আৰু এইফালে ভাতৰ যা-যোগাৰ পুৰা হৈ আছে আমাৰ দাদাসকলে চাই আছে আৰু এইফালে মুকলি সভাৰো আয়োজন সম্পূৰ্ণ হৈছে মুকলি সভা আৰম্ভণি হ'বই মানুহবোৰ লাহে লাহে বহিব ধৰিছে আৰু মানুহ আহিবলৈ বাকী আছে আৰু যিহেতু এটা সময় নিৰ্ধাৰিত কৰা আছে গতিকে সেই সময়ৰ ভিতৰত আমি অনুষ্ঠানটি কৰিব লাগিব আৰু এইফালে মানুহবোৰ অহা আৰম্ভণি হৈছে অনুষ্ঠানটি আমি আৰম্ভণি কৰিয়ে দিলোঁ সংবাদকৰ্মীসকলৰ লগতে যিসকল আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তি আহিবলৈ ধৰিছে গতিকে তেওঁলোকৰ দ্বাৰাই অনুষ্ঠানটো আৰম্ভণি কৰি দিয়া হ'ল আৰু এতিয়া মই চাহৰ যা-যোগাৰৰ পৰা অলপমান ওলাই আহি মঞ্চত আছোঁ গামোচা জাপি এইবোৰ দিয়াত মই অলপমান সহায় কৰি আছোঁ এয়া দেখিছেনে সকলো ধৰণৰ কামসমূহ কৰি আছোঁ এয়া ময়ো কেইগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জনালোঁ বহুত ভাল লাগিল সম্বৰ্ধনা জনাবলৈ পাই যিহেতু আমাৰ তেওঁলোক অতিথি হয় তেওঁলোকক সম্বৰ্ধনা জনাবলৈ পাই বহুত বেছি ভাল লাগিল আৰু এনেকৈ আমাৰ অনুষ্ঠানটি চলি আছে একো খেলিমেলি নোহোৱাকৈ খুব সুচাৰুৰূপে কম মানুহেৰে বহুত ধুনীয়া অনুষ্ঠান এটা কৰা হৈছে বহুত ভাল লাগিছে অনুষ্ঠানটি আৰু যিহেতু মই কৈছিলোঁ আমাৰ অনুষ্ঠানটি বৰ বেছি দীঘলীয়া নহয় গতিকে অনুষ্ঠানটো শেষ হ'ল সকলো মানুহে খাবলৈ বহিছে আৰু ময়ো ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ যিহেতু বৰ বেছি ভাগৰ লাগিছে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই